নমস্কাৰ, আপোনালোকৰ ভালনে? মোৰ ভালেই। এটা ৰেচিপি লৈ আহিছোঁ, লালমোহনৰ ৰেচিপি। মই কেনেকৈ বনালোঁ চাবচোন এবাৰ। আৰু যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ। ভিডিঅ'টো চাওকচোন। মই দুটামান মিঠা আলু লৈ লৈছোঁ আৰু এই মিঠা আলুকেইটা কাটি বইল কৰি লৈছোঁ। এয়া বইল কৰি মই বাকলি গুচাই লৈ এতিয়া মই ইয়াত মিল্ক পাউডাৰ আধা কাপ মিক্স কৰি সানি ল'ম। আটা মাৰাৰ দৰে মাৰি ল'ম। এয়া মই মাৰি ল'লোঁ। এতিয়া মই গোল কৰি এনেকৈ বনাই ল'ম। এনেকৈ মই গোটেইকেইটা বনাই লৈছোঁ। এতিয়া মই চেনি 1 কাপ, পানী আধা কাপ দি উতলাই লৈছোঁ আৰু এইফালে মই তেলত দি দিছোঁ। এতিয়া তেলত আৰু গোল্ডেন কালাৰ হোৱালৈকে মই ফ্ৰাই কৰি ল'লোঁ। এয়া হৈ গ'ল। এতিয়া মই চেনি পানীৰ মিশ্ৰণটোত কাঢ়ি দিছোঁ। অলপ দেৰি থোৱাৰ পাছত এয়া আমাৰ গোলাপ জামুন অৰ্থাৎ লালমোহন ৰেডি। আপোনালোকেও এনেকৈ বনাই খাই চাবচোন। বহুত টেষ্টি হয়। বজাৰৰ দৰে একেবাৰে সহজতে আপোনালোকে ঘৰতে এনেদৰে 2-3 বস্তুৰে বনাব পাৰিব।